Hello friends, welcome to my channel Clay Kitchen. আশা কৰো আপোনালোক সকলো কুশলে আছে। Friends, আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো এয়া ৰ'দ নোহোৱাকৈ তৈয়াৰ কৰা আমৰ আচাৰ। আমাৰ অসমত friends প্ৰায় এনেকুৱা হয়। আমৰ দিনত ধুমুহা, বৰষুণ নহয় জানো? গতিকে আচাৰ তৈয়াৰ কৰাৰ সময় বহুত আমি সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। তেনেহলে আহকচোন friends, আজি চাওঁ কেনেকৈনো ৰ'দ নোহোৱাকৈ আমৰ আচাৰ তৈয়াৰ কৰিব পাৰি। আচাৰৰ বাবে ফ্ৰেণ্ড এয়া মই 10টা আম লৈছো, ধুই লৈছো, ধুনীয়াকৈ পানীখিনি নিগৰিবলৈ বাৰান্দাত থৈ দিছো। আপুনি কাপোৰেৰেও পানীখিনি মচি ল'ব পাৰে। আমখিনি ফ্ৰেণ্ডছ ধুনীয়াকৈ পানী শুকুৱাই ললো। এইটো কথা আমি মনত ৰাখিব লাগিব যাতে অকণো পানী নাথাকে। আহক এতিয়া আমটো আমি পিচ কৰি লওঁ। এই যে ওপৰৰ ঠাৰিটো দেখিছে এইখিনি কাটি লৈছো, কিয়নো এইটো থাকিলে কেতিয়াবা আমাৰ আচাৰখিনি তিতা তিতা ভাব এটা হয়। গতিকে এইটো গুচাই ল'ব লাগিব আৰু ভিতৰৰ গুটিটো আমি গুচাই ল'ম। এনেকৈ অকমান ডাঙৰ ডাঙৰকৈ কাটিম মই। আপোনাৰ আচাৰৰ টেবুলখনত সকলো আচাৰ আছে, কিন্তু আমৰ আচাৰেই নাই, এনেকুৱা বাৰু হ'ব পাৰেনে? নিশ্চয় নহয়, নহয় জানো? আমৰ আচাৰৰ কথাই বেলেগ। এনেকৈ মই গোটেই আমখিনি পিচ পিচ কৰি লম। এয়া ফ্ৰেণ্ডছ মোৰ আমখিনি কাটা হৈ গ'ল। এয়া দুখিলা কলপাতত লৈ লৈছো। কলপাত কেখিলা মই ৰ'দত অকমান লেৰেলাই লৈছো। আপুনি গেছ ষ্টোভৰ ওপৰত থৈও পাত কেখিলা লেৰেলাই ল'ব পাৰে। এতিয়া মই ইয়াত নিমখ হালধি সানি ল'ম। এয়া 2 চামুচ মই নিমখ লৈছো, এইখিনি ধুনীয়াকৈ সানি লওঁ। এতিয়া অকমানহে দিম, পিছত আকৌ দিম। এয়া 1 চামুচ হালধি আছে, এয়াও পিছত আকৌ দিব লাগিব। এতিয়া 1 চামুচহে দিম। এইখিনি ধুনীয়াকৈ মিহলাই ল'ম আৰু তাৰপিছত পাতখনেৰে মেৰিয়াই বান্ধি মই 2 দিনৰ বাবে থৈ দিম। এনেকৈ মেৰিয়াই ধুনীয়াকৈ বান্ধি পেলাই থব লাগিব। এইটো খালি খেয়াল ৰাখিব যাতে আমৰ পিচবোৰ বেছিকৈ বতাহ নাপায় বা বাহিৰত ওলাই নাথাকে, নহলে কলা পৰি যাব। এই আমৰ বান্ধা হৈ গ'ল। এতিয়া এইখিনি এনেকৈ ঢাকনি এখন দি পেলাই 2 দিনৰ বাবে থৈ দিম। ফ্ৰেণ্ডছ, এয়া মই আচাৰৰ বাবে তেল লৈছো, আধা লিটাৰ মিঠাতেল। তেলখিনি মই এবাৰ ভালকৈ গৰমাই আকৌ চেঁচা কৰি লৈছো। আপুনি অৱশ্যে ডাইৰেক্ট কেঁচা তেলো ব্যৱহাৰ কৰিব পাৰে। প্ৰথমতে এয়া দিম মই অকমান হিং, about 1/4 টিস্পুন হিং দিছো। তাৰপিছত দিম ফ্ৰেণ্ডছ এয়া মই চেনি মই প্ৰায় 3 হেতা দিছো, সৰু হেতাৰে 3 হেতা। ৱেইট হিচাপে আপুনি যদি চাই এইটো 30 গ্ৰাম আছে। চেনিটো অৱশ্যে সম্পূৰ্ণ অপচনেল হয়, আপুনি যদি মিঠা নিবিচাৰে নিদিলেও হ'ব। মই আকৌ অকমান টেঙা মিঠা ভাল পাওঁ, সেইবাবে মই চেনিটো দিছো। এতিয়া ফ্ৰেণ্ডছ এয়া মোৰ আমখিনি মই ইয়াত লাহে লাহে দি দিওঁ। ভালকৈ দেখুৱাব পৰা নাই ফ্ৰেণ্ডছ, কিয়নো তলত পানী জমিছে। এনেকৈ নিমখ দি পেলাই বান্ধি থৈ দিলে পানী ওলায় আৰু পানীখিনি মোৰ তেলত পৰিব। সেইকাৰণে মই অকণমান ছাইড কৰি পেলাই বাচনটো ইয়াত দি আছোঁ। ফ্ৰেণ্ডছ আহক এতিয়া মছলাখিনি দি দিওঁ। এয়া লৈছোঁ মই সৰিয়হৰ গুড়ি দিম মই ফ্ৰেণ্ডছ 3 হেতা। এয়া মই শুকান কেৰাহীত অকণমান গৰমাই লৈছোঁ, তাৰপিছত গুড়ি কৰি লৈছোঁ। তাৰপিছত ইয়াত দিম মই চফো মই শুকান কেৰাহীত গৰমাই লৈছোঁ আৰু তাৰপিছত গুড়ি কৰি লৈছোঁ। বেছ ফাইন কৰা নাই, অকণমান দানা দানা কৰিয়ে ৰাখিছোঁ। এয়া চাওকচোন, এয়াও দিম মই প্ৰায় 3 হেতা। ইয়াৰ পিছত দিম মই এয়া মেথিও শুকান কেৰাহীত গৰমাই লৈছোঁ, তাৰপিছত গুড়ি কৰি লৈছোঁ। এয়া দিম মই 2 চামুচ, সৰু চামুচেৰে 2 চামুচ। তাৰপিছত এয়া কালজিৰা দিম মই 2 চামুচ। এয়াও শুকান কেৰাহীত অকণমান গৰমাই লৈছোঁ, তাৰপিছত গুড়ি কৰি লৈছোঁ। তাৰপিছত দিম মই নিমখ আগতেও দিছোঁ। সোৱাদৰ অনুযায়ী আমটো কিমান টেঙা সেইটো অনুমান কৰি আপুনি নিমখ দি দিব।
এয়া এচামুচ হালধি দিলোঁ আৰু এয়া এটা ৰঙা জলকীয়া গুড়ি। এতিয়া মই গোটেই মছলাখিনি ধুনীয়াকৈ মিহলাই ল'ম। ফ্ৰেণ্ডছ, মছলাখিনি ৰেডি কৰা প্ৰিপাৰেশ্যনখিনি মই নেদেখুৱালোঁ কিয়নো ভিডিঅ'টো দীঘল হৈ যায়। আপোনালোকে হয়তো আমনি পায়, ভিডিঅ'বোৰৰ ৱাটচ টাইম ইমান কম, গতিকে সেইখিনি মই ৰেডি কৰা নেদেখালোঁ। চ' ফ্ৰেণ্ডছ, আমাৰ আচাৰ ৰ'দ নোহোৱাকৈ তৈয়াৰ কৰা এয়া ৰেডি হ'লে এইখিনি এতিয়া আমি এয়াৰ টাইট কণ্টেইনাৰত বন্ধ কৰি থৈ দিব লাগিব। প্ৰায় 15 to 20 ডেইজমান লাগিব সেইখিনি কোমল হওঁতে। আচাৰখিনি থওঁতে খালি এটা কথাই খেয়াল কৰিব লাগে, যাতে সদায় আচাৰখিনি 2 আঙুল তেলৰ তলত ডুব গৈ থাকে। বটলত ভৰোৱাৰ পিছত ফ্ৰেণ্ডছ, মই চাই ল'ম যদি আৰু অকণমান তেল লাগে, কেঁচা তেল তেতিয়াহ'লে দি দিম। এয়া ফ্ৰেণ্ডছ, একেবাৰে কম মছলাৰে তৈয়াৰ কৰা আমৰ আচাৰ। আজি যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে প্লিজ ফ্ৰেণ্ডছ এটা লাইক নিশ্চয় কৰিব আৰু কমেণ্ট যোগে মোক জনাবলৈ নাপাহৰিব। আৰু যদি আজি প্ৰথমবাৰ আপুনি মোৰ চেনেললৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ।